নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু এটা খুবেই ধুনীয়া টপিকৰ ওপৰত আমি কথাখিনি পাতিম। তো আজি আপোনালোকক মই বিশেষ এটা ব্ৰিডৰ ওপৰত কথা পাতিম, আৰু সেই ব্ৰিডটো হৈছে চিৰহী ব্ৰিড। চিৰহী ব্ৰিডৰ কি কি গুণাগুণ আছে, চিৰহী ব্ৰিড পুহিলে আমাৰ অসমৰ কাৰণে কেনেকুৱা হয়, চিৰহী ব্ৰিড পুহি আপুনি কি এখন স্বাৱলম্বী ফাৰ্ম গঢ়ি তুলিব পাৰিবনে, সেইটোৰ ওপৰতে আমি আজি গোটেইখিনি কথা পাতিম। চাওক বন্ধুসকল, মই 2015 চনৰ পৰা ছাগলী ফাৰ্মত বা ফাৰ্মিং ছেক্টৰটোত লাগি আছোঁ। বিশেষকৈ ছাগলী ফাৰ্মত মোৰ চবতকৈ বেছি ৰুচি, আৰু ছাগলী ফাৰ্মিংটো মোৰ মেইন উদ্দেশ্য হৈছে মোৰ ছাগলী ফাৰ্ম। তাৰ লগত গৰু আছে, কিন্তু হ'লেও ছাগলী ফাৰ্মটো মোৰ ষ্টাৰ্টিং ফাৰ্মিং লাইনত ছাগলী ফাৰ্মিঙে হয়, আৰু ছাগলী ফাৰ্মিংটোৱে এতিয়ালৈকে মই কৰি আছোঁ। যদিও ছাগলী ফাৰ্ম কৰি আছোঁ, তাত মই কেইবাটা ব্ৰিডো চেঞ্জ কৰিলোঁ। চবতকৈ প্ৰথমে মই ক'ব বিচাৰোঁ, মই প্ৰথমে লোকেল আৰু বিটেলৰ কৰ্চ কৰাইছিলোঁ। 2015 পৰা ষ্টাৰ্ট কৰিছোঁ, 2016-17 এটা ভাল মানে ইনকম ল'লোঁ। তাৰপিছত একচুটীয়াকৈ বিটেল কৰিলোঁ। একচুটীয়াকৈ বিটেল কৰাৰ পিছত কিছুমান অসুবিধা, কিছুমান মানে মাৰ্কেটৰ ভেলুৰ ৰেটটো কম হোৱাৰ কাৰণে, কাৰণ ৰিচেল ভেলুটো কম হোৱাৰ কাৰণে, কাণৰ লেন্থটো বেছি হোৱাৰ কাৰণে, কাণ ছাগলীটো ডাঙৰ হোৱাৰ কাৰণে, ৱেট গেইনটো কম হোৱাৰ কাৰণে বিটেলটো ছাইড কৰিলোঁ। আৰু বহুত কিছুমান মানে মোৰ কাষ্টমাৰ মানে পিছত বিটেল ছাগলীটো বেচিবলৈ অসুবিধা হোৱাৰ কাৰণে মই বিটেলটো বাদ দি চিৰহীটো চালোঁ। চিৰহীটো খুব ভাল পালোঁ। চিৰহীটো এইটো কাৰণে ভাল পালোঁ, এইখিনি কথা আমি পাতিম, একদম পূৰা খোলাখুলিকৈ কথাখিনি ক'ম। তাত একো মানে 19-20 নাথাকিব, আপোনালোকক মই গোটেইখিনি কথা বুজাই ক'ম। চিৰহী গৰুটো আমাৰ ইণ্ডিয়াৰ ভিতৰত চবতকৈ ইণ্ডিয়াৰ ভিতৰত চবতকৈ বেছি পপুলাৰ ব্ৰিড। চিৰহীটো কুৰবানীৰ ক্ষেত্ৰতো আপোনালোকে চাব পাৰে, চিৰহী চবতকৈ বেছি বিক্ৰী হয়। চিৰহী, গুজৰি, চজাত, তো একেটাই ব্ৰিড হয়, চিৰহী ব্ৰিড হয়, মানে ৰাজস্থানৰ ব্ৰিড হয়। ইহঁতৰ ৱেট গেইনটোও ভাল, আৰু ইহঁতে ঠাণ্ডা গৰম ঠিক আছে। ঠাণ্ডা আৰু বৰষুণটো নকওঁ, বৰষুণটো অলপমান কম পায় কাৰণে বৰষুণটো ইহঁতে অকণমান বেয়া পায়, কিন্তু ঠাণ্ডা আৰু গৰম ইহঁতে দুইটা সহ্য কৰিব পাৰে, কাৰণ ৰাজস্থানত খুবেই বেছি ঠাণ্ডাও হয়, মাইনাছত গুচি যায়, আৰু গৰমো ইমান বেছি হয়, মানে 45, 46, 48লৈকে গুচি যায়। তো ইহঁতে মানে আৰামছে দুইটা জলবায়ু আৰামছে সিহঁতে মানে ছাৰ্ভাইভ কৰে, কিন্তু বৰষুণটো অলপমান টান পায়। বৰষুণৰ কাৰণে যিবিলাক ফাৰ্মাৰ হয় তেওঁলোকে অলৰেডি মানে ছেট বনাই থয়। তো আমাৰ অসমতো যিবিলাক ফাৰ্মাৰ আছে তেওঁলোকে ছেট বনাই থয়। তো সেইটো হিচাপে আমাৰ অসমৰ জলবায়ুটোৰ কাৰণে চিৰহী গৰুটো বেষ্ট। আমাৰ অসমৰ যিহেতু জলবায়ুটো খুব গৰমো হয়, ঠাণ্ডা দিনত খুব ঠাণ্ডাও হয়, আৰু বৰষুণটো তামাম বৰষুণ হয়, কিন্তু বৰষুণৰ পৰা আপোনালোকে বাচাব লাগিব। তাৰপিছত নেক্সট হয় কি, আপুনি যদি চিৰহী গৰুটোত কাম কৰে, চিৰহী গৰুটোৰ এটা বিটেল গৰুটোৰ তুলনাত চিৰহী গৰুটোৰ কি হয়, চিৰহী ছাগলীটোৰ কিন্তু হাইটটো কম হয়। এটা বিটেলৰ 40 ওপৰত যায়, যেনেকুৱাই কোৱালিটিৰ ছাগলী নহওক, তাৰ 40 ইঞ্চৰ ওপৰত গুচি যায়, 45, 46, ভাল কোৱালিটি অলপ 48লৈকে যোৱা আছে। কিন্তু চিৰহী ব্ৰিডটো আপোনাৰ বেছি হাইট ল'লে সিহঁতে 35ৰ পৰা একদম বেছি হ'লে 38 বা 40 কোনোবাটো গুচি যায়, কিন্তু মেক্সিমাম আপোনাৰ মানে হাইটটো আমাৰ চিৰহী গড়টো আপুনি বেছি 38, 37 সেনেকুৱাই পাব। তাতকৈ খুব বেছি পোৱাটো আপোনাৰ খুব কম সম্ভাৱনা থাকে। এইটো এটা মানে মেজাৰমেণ্ট ৱেট মানে হাইট, আৰু তাতকৈ বেছি হাইট হ'লে আমাৰ যিবিলাক F1 পোৱালি হয়, F1 পোৱালিবিলাকৰ হাইট আহে। F1 পোৱালিবিলাকৰ হাইট অহাৰ লগে লগে আমাৰ যিখন লোকেল মাৰ্কেট, মাংস মাৰ্কেট, বেপাৰীবিলাকে নাখাৰা কৰিব চুৰু কৰি দিয়ে। তো কাণটো যিহেতু আমাৰ চিৰহী ছাগলী খুব বেছি দীঘল নহয়, যেতিয়া আপুনি মানে বিটেলৰ লগত লোকেলৰ লগত কৰ্চ কৰে, লোকেলৰ লগত কৰ্চ কৰাৰ লগে লগে ইয়াৰ মানে আমাৰ লোকেল পোৱালিবিলাকত যিবিলাক জন্ম হয়, মানে F1 পোৱালিবিলাক, সিহঁতৰ কাণটো বেছি দীঘল নহয়, আৰু কাণটো বেছি দীঘল নোহোৱাৰ কাৰণে আপুনি এটা 1 বছৰীয়া পোৱালি খুব ধুনীয়াকৈ, মানে 1 বছৰীয়া পোৱালি 12, 13, 14 হাজাৰ টকাত আৰামছে আপুনি খাচী কৰাৰ পিছত বেচিব পাৰে। তো সেইকেইটা মানে আপুনি চাব গ'লে সেইকেইটা আপোনাৰ মানে গুণাগুণ আপুনি চিৰহী ছাগলীটোত খুব বেছি পাব। আৰু ইহঁতৰ খানা খোৱা যিটো মানে ইহঁতে খানা খোৱা কেপাচিটি, বা ইহঁতে খানা খোৱা ছিষ্টেমবিলাক, ইহঁতে খানা খুব ভাল খায়, যিকোনো খাদ্য খাই দিয়ে। ইহঁতে চৰি পেলাইও খাব জানে, ইহঁতে কামুৰিও খাব জানে, ইহঁতে মাটি ঘাঁহো খায়, আৰু ইহঁতে চৰিও খায়।
তো ইহঁতৰ বিশেষকৈ ৰাজস্থানত ইহঁতে চৰি পেলাই খায়। বিটেল ছাগলীটোৰ তুলনাত মই কওঁ কি, কাৰণ কথাটো খোলাখুলি ক'ব ওলাইছোঁ, মই বিটেল ছাগলী নানা মেইন কাৰণ হ'ল সেইটোৱে, ইহঁতে আপোনাৰ হাইট খুব বেছি হয়, কাণৰ লেন্থটো খুব বেছি হয়, তাৰপিছত চৰি পেলাই খাবলৈ টান পায়। ঠিক আছে, কিন্তু চিৰহী ছাগলী সেইটো এটা লাভ, ইহঁতৰ হাইটটো কম হয়, কাণৰ লেন্থটো কম হয় আৰু চৰি খায়, আৰু ইহঁতৰ ৱেট গেইনটো খুব বেছি হয়, আৰু ইহঁতৰ যিটো মাংস মানে ইহঁতে বডিত মাংস বনোৱা কেপাচিটি ইহঁতৰ খুব বেছি হয়, ইহঁতে খুব বেছি মাংস বনায়। মই নকওঁ এনেকুৱা যে চিৰহীয়ে চবতকৈ আমাৰ অসমৰ কাৰণে বেষ্ট ব্ৰীড, চিৰহীতকৈ ভাল ব্ৰীড আছে, যেনে আপুনি মানে সৰু ছাগলীৰ ভিতৰত ক'ব বিচাৰে বাৰ্বাৰী আছে, আৰু নহ'লে বৰ আছে, চাউথ আফ্ৰিকান বৰ, বাৰ্বাৰী আৰু চাউথ আফ্ৰিকান বৰ আছে। কিন্তু বাৰ্বাৰীটো ধৰক সেইটো বিষয়ে এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দিম মই আপোনালোকক, সেইটো চালে আপোনালোকে গম পাই যাব বাৰ্বাৰীটোৰ বিষয়ে মই কি ক'ব ওলাইছোঁ। বাৰ্বাৰী আপোনালোকে পাব কেনেকুৱা বাৰ্বাৰীটো কি হয় আৰু ইয়াৰ মানে কি গুণাগুণ আছে, কি হ'লে ভাল হয়। কিন্তু মই আজি চিৰহীটোৰ কথা কৈছোঁ, যিহেতু চিৰহীটোৰ কথাই কওঁ, বাৰ্বাৰীটো এটা ভাল কোৱালিটি আমাৰ অসমৰ কাৰণে হয়। কিন্তু চিৰহীটো কিহৰ কাৰণে কৈ আছোঁ সেইটো মই আপোনালোকক বুজাই দিওঁ। চিৰহীটো এইটো কাৰণে কৈ আছোঁ, যিহেতু আপুনি ক্ৰছ ব্ৰীডৰ ওপৰত কাম কৰিব, কাৰণ আমাৰ অসমৰ যিখিনি ফাৰ্মাৰ হয় তেওঁলোকৰ কাৰণে এটা ছাগলী কিনাই 15,000 16,000 টকা দি এটা ছাগলী কিনাটোৱে সম্ভৱ, মানে বহুত ডাঙৰ কথা তেওঁলোকৰ কাৰণে। তো তেওঁলোকৰ যদি 16,000 15,000 টকা দি এটা ছাগলী কিনা ডাঙৰ কথা হয়, তেনেহ'লে তেওঁলোকে কি কৰিব, ক্ৰছ কৰিব, ক্ৰছ কৰাৰ লগে লগে তেওঁলোকে কি কৰিব, লোকেল ছাগলীৰ লগত ক্ৰছ কৰিব, আৰু লোকেল ছাগলীৰ লগত ক্ৰছ কৰাৰ লগে লগে আমাৰ লোকেল ছাগলীটো ৱেট গেইন লাগে, সেইটো বাৰ্বাৰীৰ পৰা আপুনি নাপায়, সেইটো আপুনি বিটেলৰ পৰাও নাপায়, সেইটো আপুনি যমুনাপাৰীৰ পৰাও নাপায়। সেইটো পায় যদি আপুনি দুটা ব্ৰীডৰ পাব, এটা ব্ৰীড পাব আপুনি চিৰহী আৰু এটা ব্ৰীড পাব আপোনাৰ বৰ। চাওক, ইয়াত এনেকুৱা মোৰ একো মানে ইয়াত বেনিফিটৰ একো কথা নাই, মই চিৰহী ব্ৰীডটো যে প্ৰমোট কৰি আছোঁ এনেকুৱা মোৰ বহুত বেছি বেনিফিট আছে, কিন্তু মই যিটো ভাল বস্তু মই যিটো শিকিছোঁ এতিয়ালৈকে মই সেইটোৱে ক'ম, কাৰণ নহ'লে মই ক্ৰছতে থাকিব পাৰিলোঁ। মই যিমান পাৰোঁ তিমান মানে আগুৱাই যাব চেষ্টা কৰোঁ, সদায় মানে চাওঁ বস্তুবিলাকত মানে এইটোতকৈ এইটো বেছি ভাল হয়, এইটোতকৈ যেনে 19 যায় এতিয়ালৈকে আপোনাৰ আহি গ'ল বৰ, তো বৰত কাম কৰি আছোঁ, সেই নিচিনাকৈ মানে সদায় বেষ্ট বস্তুটোত সদায় কাম কৰিব লাগে, যিটো বস্তুৱে আমাৰ মানে আপুনি বজাৰখনো ধৰিবলৈ সোনকালে পাৰে, আৰু ধৰক ৱেট গেইনটো ভাল পায়, বেমাৰ বিঘিনিও খুব ভাল হেৰি হয়। তো সেইটো হিচাপত আপুনি চিৰহীটো চবতকৈ বেষ্ট হয়, আৰু বেমাৰ বিঘিনিও খুব কম হয়। যেনেকৈ বিটেলৰ ক্ষেত্ৰত, বিটেলৰ আপোনাৰ কি নাৰ্ভৰ প্ৰব্লেম থাকে, কিন্তু আপুনি চিৰহীত কেতিয়াও সেইটো প্ৰব্লেম নাপায়। মই সেইকাৰণে মোৰ পিনৰ পৰা মই আপোনালোকক চিৰহী ৰিকমেণ্ড কৰোঁ, যদি আপুনি ক্ৰছ ব্ৰীডৰ ওপৰত কাম কৰিব পাৰে, আৰু যদি ক্ৰছ ব্ৰীডৰ ওপৰত কাম কৰিব বিচাৰে চিৰহী বা বৰ লওক, আৰু যদি মানে পিয়ৰ ব্ৰীডৰ ওপৰত কাম কৰে তেতিয়াহ'লে আপোনালোকে এক্সট্ৰাকৈ বাৰ্বাৰী ছাগলীও কৰিব পাৰে, বাৰ্বাৰী এটা ভাল ব্ৰীড হয়। মই সেইটোৰ ওপৰত এটা নেক্সট ভিডিঅ' বনাম বাৰ্বাৰীৰ ওপৰত। তো আজি চিৰহীটোৰ কথা ক'লোঁ, আপোনালোকে চিৰহী ছাগলীত কাম কৰক। মোৰ ঠাইত বৰ্তমান নাই, অসমত এনেকুৱা বহুত মানুহ আছে যাৰ ঠাইত চিৰহী আছে, চিৰহী লৈ কাম কৰক, আপোনালোকে 100% ছাকচেছ হ'ব। আৰু এনেকুৱা নহয় ছাগলী বজাৰখন কাইলৈ শেষ হৈ যাব, এনেকুৱা নহয়। ফাৰ্মিঙত হওক, ব্যৱসায়ত হওক, সদায় আপ ডাউন থাকেই, তো এনেকুৱা একো নাই, আপোনালোকে কৰিব পাৰে। মইতো আপোনালোকক ৰিকমেণ্ড কৰিম আপোনালোকে চিৰহী কৰক, চিৰহী কৰক, আৰু চিৰহীটো বেষ্ট কৰক। বাকী এই ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ, অল দ্য বেষ্ট। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল, থেংক ইউ।